হাতখন ভাগিলে তাকে দেখুৱাবলৈ আহিছিলোঁ এতিয়া অলপমান ভাল পাইছোঁ ইয়াৰ পিছত কোন আহিব লাগে অদণ্ড অৰিহণা সহিতে খালী হাতে আহিব নালাগে আজিকালি সেই প্ৰব্লেমটো বৰ ডাঙৰ সমস্যা কোৱাচোন বাৰু আজি কিছুদিনৰ পৰা চুলি হৈছে হয় নেকি চুলি হৈ হৈ মোৰ অৱস্থা নাইকিয়া হ'ল সেইটো কাৰণে আপোনাৰ প্ৰব্লেমটো লৈ আহিলোঁ বুজিছোঁ মানে এই তোমাৰ প্ৰব্লেমটো যথেষ্ট এটা ডাঙৰ সমস্যা বুজিছা এইটো হৈছে তোমাৰ এই ক'বলৈহে মানে বন্ধুকৰ পৰা ওলাই যোৱা গুলি আৰু মূৰৰ পৰা সৰি যোৱা চুলি অলপ জটিল আছে তথাপিতো বোপা এই আমাৰ পঞ্জিকাই ক'ব নহয় আমি আৰু কি আৰু সেই তেৰাহে যি কয় মই পঞ্জিকা চাই তোমাৰ যি হয় এই বিধান আছে আমাৰ তোমাৰ বিধান মানে চুলি হৰা ন চুলি হৰা ইপিনে ওলালে পকুৱে খোৱা তোমাৰ চুলি নগজা তোমাৰ চুলি হৰাহে পাইছো কেহু সুখী কেহু দুখী বহু তণ্ডৰ কেহু কাউ কেহু কহয় নফৰ কেহু জনে ভঞ্জে ভুল কেহু ভঞ্জে ক্ষীৰ কেহু জনে স্বন্ত পাইছো তোমাৰ এসপ্তাহ 3 ঘণ্টা 45 মিনিট 29 ছেকেণ্ডত চুলি গজি আহিব পঞ্জিকা বিধান দিছে তুমি এই বিধানৰ মতে বিশেষ একো হৰাই সপুৰা দান কৰিব নালাগে মই তোমাক এধাৰী মালা দিম মালা মানে তোমাৰ এই মালাধাৰী তুমি ব্যৱহাৰ কৰিব লাগিব এই ধাৰী হৈছে তোমাৰ সেই ৰেড চিলি মালা এইটো অসমীয়াত ৰঙা জলকীয়া বুলি মালা কয় এই মালাধাৰ তুমি ৰাতিপুৱা শুই উঠি এই তোমাৰ গোটেই চুলি নোহোৱা জেগাডোখৰ এইডাল পিন্ধি লৈ এই তেৰিয়া ৰ'দৰ পিনে সূৰ্য দেৱতাক এটা নমস্কাৰ কৰি প্ৰায় 15 মিনিটমান মূৰটোত হাঁচা মাৰি ধৰি ৰৈ থাকিলে তোমাৰ মই ক'লো নহয় সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত তোমাৰ চুলি গজি একদম মাইকী মানুহৰ চুলি গটা তুমি খোপা বান্ধি দিব পাৰিবা এই ৰেড চিলি মালা ভাৱে ভক্তিয়ে ল'বা মূৰত পিন্ধি দিবা সুফল সোনকালে পাবা মই পিন্ধিলে যাব পাৰিম পাৰিবা তুমি এই মুখৰ পৰা দুৱাৰমুখৰ পৰা পদূলি নাপাওঁতে হয়তো তোমাৰ চুলি গজি যাব পাৰে প্ৰচাৰ এটাও হ'ব ৰাইজেও গম পাব এই পঞ্জিকা বৰ ভুগিলা তুমি কৈছো গপন হৈছে গপন নালাগে খবৰ এটা গপনৰ দাম ইমান কি দিছা হ'ব আমাৰ সেই গপান বুলি অচনী মাননি বুলি কোনো কথা নাই নহয় সেয়েহে আমি তাতে এইবোৰ ভগৱন্তৰ কৰ্ম আমিনো কি আমাৰ এই মই আনৰ মতে নহয় মোৰ সেইবিলাক ওপৰত ইমান হেৰি নাই বুজিছা মোৰ লগতে মোৰ এই ভতিজা ল'ৰাটোক লৈছিলোঁ এই সমস্যাটোত ভুগি আছে হয় নামপা হয় দিয়ক মোৰ মানে প্ৰব্লেমটো অলপ ক'বলৈ লাজেই লাগে মোৰ একদম মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে মই ৰ'ব নোৱাৰো মানে এই অহা যোৱা ডক্টৰক দেখাইছো যদিও এতিয়ালৈকে ভাল হোৱা নাই তাৰমানে বুজি পাইছো তোমাৰ এই হুলা হাগনি এই তুমি এই কেনেবাকৈ সেই আগদিনাখন বনাই থোৱা ব্ৰইলাৰ মাংস খাইছিলা নেকি খাইছিলা এই 2-3 দিনৰ আগৰ সেই ধৰা বৰালি মাছ খাইছিলা নেকি খাইছিলো একদম ঠিক কৈছা তোমাৰ হাতখন দিয়া এই বাওঁ হাতখন নিদি হাতখন আগবাঢ়িলেও ভাল
তোমাৰ একদম আচল পালি পাইছা বুজিছা এই একদম ইয়াত নহয় একেবাৰে তোমাৰ ঘৰ যাব লাগিব বুজিছা ঘৰ যাব লাগিব কি হৈছে এই গোটেই বাৰী বান্ধিব লাগিব তোমাৰ গোটেই বাৰী বান্ধিব লাগিব তুমি নাৱৰ খিলি 4টা লাগিব 4 চুকত দিবৰ কাৰণে এই বিধান কিছুমান আছে তথাপিতো এই বৰ্তমান মই পঞ্জিকে কি কয় এবাৰ চাই দিছোঁ হুলা হাগনি সুদূৰ পশ্চিম এৰি থৈ ছটপৰি ৰাজন তপৰ বিজয় সপোন দেখি আহিলো তুমি এতিয়া বিশেষ তুমি বৰ্তমান মই সেই ঘৰত গৈ কৰ্মভাগী কৰাৰ আগতে এই তুমি এই ফাৰ্মাচী সোমাই পেলাই তুমি এই বৰ্তমান হাগিছ 3টামানখিনি পিন্ধি থাকিবাচোন হাগিছ পিন্ধিব লাগিব হয় হাগিছ পিন্ধিব লাগিব হুলা হাগনিত হাগিছটো মানে এইটো প্ৰাথমিক প্ৰিলিমিনাৰী পৰ্যায়ৰ মানে এইটো ট্ৰিটমেণ্ট এই পঞ্জিকাই কোৱা এই কালাৰ মানে তোমাৰ এনেই হোৱাইট হ'ব লাগে আৰু হোৱাইটটো হ'লে মানে তোমাৰ এই হাগনিটোৰ পৰিমাণটো ইতিমধ্যে সেই যেতিয়া তোমাৰ অলপ মতিয়া বন হ'ব তেতিয়া গম পোৱা যাব যদি সেইটো হাগিছটো মতিয়া বন হয় দেও আপুনি এতিয়া কেতিয়ালৈ যাব ঘৰলৈ মই তুমি 2-3 বাৰ মই যোৱালৈকে অহা যোৱা কৰিব লাগিব মই পামগৈ এইখিনি মানে পঞ্জিকাই ইমানখিনি কথা কৈছে খোলা হাগনিৰ ক্ষেত্ৰত আপোনাৰ তেতিয়াহ'লে অৰিহণাটো কিমান মান হ'ব অৰিহণা বুলি মোৰ আনৰ লেখীয়া মই আকৌ সেই ডিমাণ্ড নকৰোঁ এই বোলে পইচা 1500-2000 দিছোঁ মোৰ তাতে সন্তুষ্ট মই সেই সিমান হেৰি নহয় দেই এইবোৰ ভগৱন্ত বস্তু মই এই সমস্যাৰ পৰা মই মুক্ত হ'ম নাই সেই কথাই নাই তুমি মই মুঠৰ ওপৰত এতিয়া তোমাৰ উঠা বোপা এই নেক্সট আহিব লাগে হেৰি মই তোমাৰ ঘৰ যাম একেবাৰে তোমাৰ বাৰীত চাৰীত বান্ধি গোটেই কৰ্ম আছে তাৰপিছত এই অৰিহণা দণ্ডহিত সোমাই আহিব লাগে তোমালোক নেক্সট আহিব লাগে দেই দণ্ড অৰ্চনা সহিতে সোমাই আহিব লাগে খালী হাতে নহয় কৃষ্ণাই নম কৃষ্ণাই নম কৃষ্ণাই নম কৃষ্ণাই আইজনী বহা কৃষ্ণাই কৃষ্ণাই নম কৃষ্ণাই নম এতিয়া কোৱাচোন তুমি হ'ব কি নিমিত্তে ওলালাহি কৃষ্ণাই কোৱা ডাঙৰ মাতোৱে কোৱা সৰু মাতোৱে কোৱা কোনা কোৱা প্ৰভু এয়া মোৰ পেহী পেহীৰ সমস্যা মানে পেহী বয়স অলপ হৈছে কিন্তু দৰাৰ অভাৱ কোৱা আহে দৰা পেহী কোনোটোৱে কয় নাকটো ডাঙৰ আৰু কোনোটোৱে কয় পেহী পেটটো হেনো বৰ ডাঙৰ আৰু পেহী বোলে বেছি ষ্টাইলি সেইবাবে সমাধান এটা লাগে প্ৰভু প্ৰভু কিবা এটা বিধান দিয়ক নহ'লে ময়ো ঘৰতে বহি খাব লাগিব কথা বুজি পালো আচ্ছা এই মানে তোমাৰ আইটি আগতে কাৰো লগত বিয়া হোৱা নাই এই পলাই মেলিও যোৱা নাই মানে টোটেলি বিয়া হোৱাই নাই বুজিছো ইমান ধুনীয়া ছোৱালী এই কিবা আমাৰ এই কিবা হ'ব লাগিছিলে কিয় অহা নাই পঞ্জিকা কি কয় মই চাইছো বহা এই আদি ছোৱালী মোহনী তাবিজ ওলালে তোমাৰ মালা এই আকৰ্ষিত মালা কোন সঁচা কোন মিছা নাপাওঁ মিলিল পৰমমোহ ব্ৰহ্মাৰ মনত একো হাৰ নিখাৰ নপান্ত গুণী কৃষ্ণকো মোহন্তে মোহ ভৈলন্ত আপুনি এইয়া মোহিনী মালা মানে তোমাৰ হৈ যাব মানে সেই হ'লেই মানে এই তুমি দৰ্জা মুখৰ পৰা যোৱা
গৈ ঘৰ সোমাবাহে বৰা টক টক মাৰিব দৌৰাই আহি হা এই ধাৰি কিন্তু কম মোহিনী মালা নহয় দেই আইটি এই মালা নোহোৱাকৈ তুমি এই অত দিনে হ'ব লাগিছিলে কিন্তু মানে এতিয়া আমাৰ চকুত ফুটা পৰিলে যদিও এই প্ৰথম দেখাটো হ'ব লাগিছিলে সেইবাৰ হ'লেও এই মালাধাৰী তুমি ল'ব দিয়ক প্ৰভু এই দণ্ড খৰচনাৰী অৰ্চনা সহিতে মালা অৰ্পণ কৰা হ'ব প্ৰভু অঁ আপোনাৰ ফিজটো এই মই আনৰ গতে এই নকওঁ মোৰ এইবোৰ আৰু তোমাৰ দা দক্ষিণা খাইনা ভগৱন্ত কৰ্ম কৰি কাৰোবাক যদি উদ্ধাৰ কৰিব পাৰোঁ সেয়ে বহুত এই মই এই 2,000-3,000 দিলেই আমাৰ হৈ যায় আৰু আমি ইমান সেই আমাৰ সেনাতে ইমান কৃষ্ণাই এইটোৱে হ'বনে প্ৰভু দুগৰাকী নহয় মানে মোৰ জাষ্ট আপুনি হাতখন চাই দিলে হ'ব এইবিলাকত আমাৰ বুজিছা নাই দণ্ডৰ খৰচনা অৰিহণা তোমাৰ সিমান মোৰ নাই আমি আনৰ কথা নহয় এই ভগৱন্তই দিছে আমাক কৰ্মভাগী কৰিব আমি কৰিছোঁ এই বাকী তোমাৰ হাতখন ন এই মালা লৈ লোৱা মালা এইয়া হৈছে মোহনী মালা এই মালাধাৰী এনেকুৱা এটা বিশেষত্ব আছে তুমি পিন্ধি দিয়াৰ লগে লগে যিয়েই তোমাক দেখিব তেওঁ সেই তোমাৰ ঢাকা ঢাকা হৰণে লাগা মানে তোমাৰ প্ৰেমত পৰি যাব কৃষ্ণ কৃষ্ণ প্ৰভু সাৱধানে পিন্ধিবি দেই প্ৰভু সোনকালে হাতখন চাই দিয়কচোন মই পেহীৰ লগতে যাব লাগিব নহ'লে আকৌ ৰাস্তাত কোনোবা দেখে হাতী হাতখন ইমান কোমল বেয়া কি দেখিছে হাতে চাবাহে ন হাতখন প্ৰভু মোৰ বয়ফ্ৰেণ্ড এজন আছে তোমাৰ বয়ফ্ৰেণ্ড এতিয়া তুমি বহুতে মাৰে লাইন মাৰে তোমালোক ইয়াত বহুত লাইন ওলাইছে তো ইয়াত ওলাইছে মই ইহঁতক পাত্তাই নিদিওঁ পাত্তা নিদিয়াতে কটা মাৰিছে কিন্তু তোমাৰ এটা লাইন পুৰা পোন আছে মানে তোমাৰ এজন বয়ফ্ৰেণ্ড আছে এটা ফিক্স মানে একদম চিধা এই তোমাৰ এতিয়া সৰল লেখা হৈ পেলাই এতিয়া খুন্দা মাৰি দিছে এইটো দিল ঢাকা ঢাকাখনে লাগা এইটো তোমাৰ ভাল হৈছে তোমাৰতো আৰু বিশেষ একো হেৰি নাহে আৰু মোৰ বয়ফ্ৰেণ্ডজনৰ লগত বিয়া হ'বনে বাৰু কথাই নাই হেৰি অলপ এই ঘৰৰ পিনৰ বাধা বিঘিনি আছে তথাপিতো আৰু এই সিমান বুজিব নালাগে বয়ফ্ৰেণ্ডৰ একচে কিবা গণ্ডগোল লগাবও পাৰে নলগাবও পাৰে আমি বিধান দিম বিধানৰ মতে কৰ্ম হ'ব আইটি তুমি এটা মালা ল'লা তুমি সেই ঘৰৰ মোহনক চিন্তা কৰি লৈ পেলাই এই মোহিনী মালা ভাগি লৈ অম ডিং ব্ৰাং ক্ৰিং টাং খিটিং খাটাং মিটিং মাটাং চামুণ্ডাই ফিছ এতিয়া এই মালাধাৰ তুমি ইয়াতে পিন্ধা এই গুৰু আসনকে সাক্ষী কৰি লৈ মালা ভাগি পিন্ধা খালি এটা কথা আইটি তুমি সম্পূৰ্ণ দুচকু মুদি এই গেটৰ বাহিৰত আকৌ চকু মেলিবা দেই শুনিলে পেহী গেটৰ বাহিৰতে চকু মেলিবি পাৰিবা আমাৰ পেহী কিন্তু বিয়া হোৱা যেনি লাগিছে দেই একদম গেটৰ বাহিৰত চকু মেলিবা বাকী সেই তোমাৰো মালা চালা ল'বলগীয়া হ'ব পাৰে এই এতিয়া মোৰ ওচৰত বয়ফ্ৰেণ্ড মালা নাই মই বয়ফ্ৰেণ্ড মালা আহিলে তোমালৈ মই খবৰ ৰাখিবা ঠিক আছে প্ৰভু এতিয়া আমি আহোঁ নেক্সট আকৌ লগ হ'ম যাব পাৰে নেক্সট ইয়াৰ পিছত কোন আছে দণ্ড অৰিহণা সৈতে সোমাই আহিব লাগে ওম কৃষ্ণাই নম ওম বসুদেৱাই নম ওম কৃষ্ণাই নম